হাই বন্ধুসকল, মই আজি আপোনালোকক এখন সৰু ৰেষ্টুৰেণ্ট দেখিবলৈ বিচাৰিছোঁ, যিখন ৰেষ্টুৰেণ্ট আমাৰ বিল্ডিঙৰ সন্মুখতে আছে। ইয়াতে বৰ ধুনীয়া ধুনীয়া খানা বনায় আৰু মই কি খানা ইয়াতে পোৱা যায় আৰু কি ফেচিলিটি ইয়াৰ ভিতৰত আছে আৰু কুকজনে কেনেধৰণৰ খানা বনায় আৰু কুকজনৰ লগত কথা পাতিম, মালিকৰ লগত কথা পাতিম। এইখন আপোনালোকে দেখা পাইছে, এইটো আমাৰ বিল্ডিং, মোৰ এইফালে দোকান আছে। গতিকে আপুনি এইফালৰ পৰা আহিলে এনেকৈ আহিব লাগিব। গতিকে এইখন চাওক, এইখন দোকান। এইজন দাদাজনে খানা বনাই আছে, চাই লওক। এয়া দাদা কি বনাই আছে এতিয়া? চাওমিন বনাই আছে। চাওমিন প্লেট কিমান? 150। আৰু আপোনালোকৰ ইয়াতে কি সুবিধা আছে, কি বস্তু পোৱা যায়? অৰ্ডাৰ অনুযায়ী বহুত কিবা পোৱা যায়, মেনু আছে, মেনুখন চাই ল'ব পাৰে। আৰু টাইমিং কেতিয়াৰ পৰা কেতিয়ালৈকে? মৰ্ণিং 10টাৰ পৰা ৰাতি 10টালৈকে। ভেৰি গুড। দাদা আপুনি আগতে ইয়াত ক'ৰবাত কাম কৰিছিল নেকি? মই গোৱাত কাম কৰিছিলোঁ। কিমান বছৰ কাম কৰিছিল আপুনি? মই 6 বছৰমান কাম কৰিছোঁ। 6 বছৰ মানে 6 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে। গতিকে আপোনাৰ দোকানখন ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টালৈকে থাকে ন? আৰু মানুহ কাষ্টমাৰ কেনেকুৱা এতিয়া? কাষ্টমাৰ ভালে হয়, আমাৰ মৰ্ণিং টাইমত অলপ কম হয়, বেছি হয়। দাদা আপোনাৰ লগত আপোনাক লগ পাই ভাল লাগিল, আপোনাৰ কথাখিনি ভাল লাগিল। গতিকে আপোনাক আৰু পিছত লগ পাম আৰু আপোনালোকৰ খানা খাম। আৰু মোৰ লগত এজন মোৰ ভাইটি আছে, গতিকে ভাইটিজনৰ এই দোকানখনৰ অনাৰ হয়। গতিকে ভাইটিৰ লগত অকণমান কথা পাতিম। ভাইটি কি খবৰ? কেতিয়াৰ পৰা এই দোকানখন ষ্টাৰ্ট কৰিছা তুমি? আজি হ'ল 8 মাহমান হ'ল। 8 মাহ 9 মাহ। কেনে আপোনাৰ এজন যদি কোনোবা নৱ প্ৰজন্মই যদি এনেকুৱা ধৰণৰ এখন দোকান দিব বিচাৰে, চাকৰি নিবিচাৰি, মানে কেনেধৰণৰ হ'ব বুলি তুমি ভাবিছা? আচলতে ভালে, প্ৰথম অৱস্থাত অকণমান কষ্ট হয়, কিন্তু লাহে লাহে মানে ধৈৰ্য ধৰে তেতিয়াহ'লে সফলতা নিশ্চয় পাব আপোনালোকে। আৰু আজিকালি কৰিব লাগে, অসমীয়া মানুহ হিচাপে সকলোৱে মানে আজি নতুনকৈ আৰু বিজনেছত বা ব্যৱসায়ত নামিব লাগে, তেতিয়াহে মানে অৰ্থনীতিটো আমাৰ মানুহৰ মাজত থাকিব, নহ'লে বহিৰাগত আহি সকলো দখল কৰি ল'ব। ভাল লাগিল ভাইটি তোমাক লগ পাই, আৰু অনাগত দিনত আমি তোমাৰ ৰেষ্টুৰেণ্টলৈ আমি আহিম আৰু খানা খাম। গতিকে এইখিনি মই আপোনালোকক দেখুৱালোঁ আজি এই ভিডিঅ'টোত। গতিকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।